ঈশ্বৰীয় উপাৰ্জন জমা কৰা ওম শান্তি আজি মুৰলী 9 তাৰিখ 10 মাহ 2023 বাবাই কৈছে মৰমৰ সন্তানসকল যিমানে স্মৃতিত থাকিবা পবিত্ৰ হবা সিমানে পৰলৌকিক মাতা পিতাৰ আশীৰ্বাদ পাবা আশীৰ্বাদ লাভ কৰিলে তোমালোক সৰ্বদা সুখী হৈ যাবা প্ৰশ্ন পিতাই সকলো সন্তানকে কোনটো ৰায় দি কুকৰ্মৰ পৰা ৰক্ষা কৰে উত্তৰ বাবাই ৰায় দিয়ে সন্তানসকল তোমালোকৰ ওচৰত যি ধন সম্পত্তি আছে সেয়া সকলো নিজৰ হৈতে ৰাখা কিন্তু নিমিত্ত হৈ চলা তোমালোকে এনেকৈ কৈ আহিছা যে হে ভগৱান এয়া সকলো আপোনাৰ ভগৱানে সন্তান দিলে ধন সম্পত্তি দিলে এয়াও ভগৱানে কয় এয়া সকলোবোৰৰ পৰা বুদ্ধিৰ যুগ আঁতৰাই তোমালোক নিমিত্ত হৈ থাকা শ্ৰীমতত চলা তেতিয়া কোনো ধৰণৰ কুকৰ্ম নহব তোমালোক শ্ৰেষ্ঠ হৈ যাবা ওম শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ 1 চলুতে ফিৰোতে অশৰীৰ হোৱাৰ অভ্যাস কৰিব লাগে ভোজন একমাত্ৰ পিতাৰ স্মৃতিত খাব লাগে 2 মাতা পিতাৰ আশীৰ্বাদ ল'ব লাগে নিমিত্ত হৈ থাকিব লাগে কোনো ধৰণৰ কুকৰ্ম কৰিব নালাগে বৰদান অনাসক্ত হয় লৌকিকক সন্তুষ্ট কৰিও ঈশ্বৰীয় উপাৰ্জন জমা কৰোঁতা সকলো ৰহস্যৰ বিষয়ে জ্ঞাত হোৱা শ্লোগান স্মৃতি স্বৰূপ হৈ প্ৰতিটো কৰ্ম কৰোঁতাজনেই আলোকস্তম্ভ হয় ওম শান্তি